হেল্ল' বন্ধু বান্ধৱীসকল, জ্ঞান বিজ্ঞান ৰাজ্জাক ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম আসাম টেট 2021ৰ কিছু সম্ভাৱনীয় প্ৰশ্ন উত্তৰৰ বিষয়ে। আৰু এইকেইটা প্ৰশ্ন লোৱা হৈছে শিশু বিকাশ আৰু শিক্ষা বিজ্ঞানৰ পৰা। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলত নতুন, অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰা যাতে পাহৰি নাযায়। এতিয়া আহিছোঁ 1 নম্বৰ প্ৰশ্নটোলৈ। 1 নম্বৰত দিয়া আছে সাধাৰণ মনোবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ শাখা হৈছে। ইয়াতে 3টা অপশ্যন দিয়া আছে। এই 3টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে গ নম্বৰ, শিক্ষা মনোবিজ্ঞান। 2 নম্বৰত দিয়া আছে শিক্ষা মনোবিজ্ঞানে। ইয়াত 2টা অপশ্যন দিয়া আছে। এই 2টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ, শ্ৰেণী পৰিৱেশত ছাত্ৰ ছাত্ৰীৰ আচৰণ অধ্যয়ন কৰে শিক্ষা মনোবিজ্ঞানে। 3 নম্বৰত দিয়া আছে ৰুছুৱে লিখা মহৎ গ্ৰন্থখনৰ নাম হৈছে। ইয়াতে 3টা অপশ্যন দিয়া আছে। ক নম্বৰত দিয়া আছে নীতিশাস্ত্ৰ, খ নম্বৰত দিয়া আছে ধৰ্মশাস্ত্ৰ, গ নম্বৰত দিয়া আছে এমিল। এই 3টাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ, নীতিশাস্ত্ৰ। 4 নম্বৰত দিয়া আছে শিক্ষকসকলে শিক্ষা মনোবিজ্ঞানৰ জ্ঞান আহৰণ কৰা। ইয়াতে 3টা অপশ্যন দিয়া আছে। এই 3টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ, উচিত। শিক্ষকসকলে শিক্ষা মনোবিজ্ঞানৰ জ্ঞান আহৰণ কৰা উচিত। 5 নম্বৰত দিয়া আছে পেষ্টালজি। ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ঘ নম্বৰ, পেষ্টালজি ছুইজাৰলেণ্ডৰ মনোবিজ্ঞানী আছিল। 6 নম্বৰত দিয়া আছে ব্যক্তিত্বৰ দ্বাৰা উপলব্ধ চাহিদাৰ নামেই হ'ল। ইয়াতে 2টা অপশ্যন দিয়া আছে। এই 2টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ, আগ্ৰহ। 7 নম্বৰত দিয়া আছে ইংৰাজী ইণ্টাৰেষ্ট শব্দটো। ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে গ নম্বৰ, লেটিন ভাষাৰ ইণ্টাৰেষ্টৰ পৰা উৎপত্তি হৈছে। 8 নম্বৰত দিয়া আছে লেটিন ভাষাৰ ইণ্টাৰেষ্ট শব্দৰ অৰ্থ হৈছে। ইয়াতে 3টা অপশ্যন দিয়া আছে। এই 3টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ, বি ইম্পৰ্টেণ্ট, অৰ্থাৎ গুৰুত্বপূৰ্ণ হোৱা। 9 নম্বৰত দিয়া আছে আগ্ৰহৰ অৰ্থ হ'ল। ইয়াতে 2টা অপশ্যন দিয়া আছে। এই 2টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ, ব্যক্তিত্বৰ অধিকাৰী হোৱা। 10 নম্বৰত দিয়া আছে আগ্ৰহক মূলত। ইয়াতে 3টা অপশ্যন দিয়া আছে। এই 3টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ, 2টা ভাগত কৰিব পাৰি। 11 নম্বৰত দিয়া আছে আগ্ৰহ প্ৰধান ভাগ 2টা হৈছে। ইয়াতে 3টা অপশ্যন দিয়া আছে। এই 3টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ, সহজাত আগ্ৰহ আৰু অৰ্জিত আগ্ৰহ। 12 নম্বৰত দিয়া আছে সহজাত আগ্ৰহৰ আন এটা নাম হৈছে। ইয়াতে 3টা অপশ্যন দিয়া আছে। এই 3টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ, সুপ্ত আগ্ৰহ। সহজাত আগ্ৰহৰ আন এটা নাম হৈছে সুপ্ত আগ্ৰহ। 13 নম্বৰত দিয়া আছে সহজাত জৈৱিক প্ৰয়োজনীয়তাৰ বাবে আমাৰ মনোযোগত জাগি উঠা আগ্ৰহকে। ইয়াতে 3টা অপশ্যন দিয়া আছে। এই 3টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ, সুপ্ত আগ্ৰহ বুলি কোৱা হয়। 14 নম্বৰত দিয়া আছে সহজাত আৰু অৰ্জিত আগ্ৰহৰ উপৰিও আগ্ৰহক আন 2টা ভাগত ভাগ কৰিব পাৰি। ইয়াতে 3টা অপশ্যন দিয়া আছে। এই 3টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে খ নম্বৰ, ব্যক্তিগত আগ্ৰহ আৰু সামাজিক আগ্ৰহ। 15 নম্বৰত দিয়া আছে আগ্ৰহ হৈছে। ইয়াতে 3টা অপশ্যন দিয়া আছে। এই 3টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ, গতিশীল মনোভাৱ। 16 নম্বৰত দিয়া আছে আগ্ৰহ আৰু মনোযোগ। ইয়াতে 2টা অপশ্যন দিয়া আছে। এই 2টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ক নম্বৰ,
এটা মুদ্রার দুটা পিঠিৰ দৰে। 17 নম্বৰত দিয়া আছে আগ্ৰহ হৈছে সুপ্ত আৰু অব্যক্ত মনোযোগ আৰু মনোযোগ হৈছে সক্ৰিয় বা ব্যক্ত আগ্ৰহ। উক্তিটো ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ মেকডুগালৰ মতে। 18 নম্বৰত দিয়া আছে ইংৰাজী পাৰ্চনেলিটি শব্দটোৰ উৎপত্তি হৈছে। ইয়াতে দুটা অপশ্যন দিয়া আছে। এই দুটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ লেটিন ভাষাৰ পাৰ্চনাৰ পৰা। 19 নম্বৰত দিয়া আছে লেটিনত পাৰ্চ শব্দৰ অৰ্থ হৈছে। ইয়াতে দুটা অপশ্যন দিয়া আছে। এই দুটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ প্লেয়াৰ্ছ মাৰ্কছ। 20 নম্বৰত দিয়া আছে ব্যক্তিত্ব হ'ল। ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ঘ নম্বৰ আটাইকেইটা শুদ্ধ। এজন ব্যক্তি ভাল ব্যক্তিত্বৰ অধিকাৰী হ'বলৈ হ'লে ওপৰৰ আটাইকেইটা গুণ থাকিব লাগিব। 21 নম্বৰত দিয়া আছে ইমাজিনেশ্যন শব্দটো নাউন ফ্ৰম ইমাজিন শব্দটো উৎপত্তি হৈছে। ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে গ নম্বৰ লেটিন ভাষাৰ ইমাজিনাৰী শব্দৰ পৰা। 22 নম্বৰত দিয়া আছে ব্যক্তিত্ব হ'ল ব্যক্তিৰ আচৰণৰ সামগ্ৰিক প্ৰকৃতি। উক্তিটো আছিল। ইয়াতে 3টা অপশ্যন দিয়া আছে। এই 3টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ। 23 নম্বৰত দিয়া আছে ইমাজিনাৰী শব্দটোৰ অৰ্থ হৈছে। ইয়াতে দুটা অপশ্যন দিয়া আছে। এই দুটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ ফ্ৰম এন ইমেজ অফ এণ্ড ইমাজিনাৰী ইমাজিন। 24 নম্বৰত দিয়া আছে মনোসমীক্ষণ তত্ত্ব ব্যক্তিত্বৰ এটা বিশেষ তত্ত্ব। ইয়াতে 3টা অপশ্যন দিয়া আছে। এই 3টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ ফ্ৰয়েডৰ। 25 নম্বৰত দিয়া আছে মনোবৈজ্ঞানিক কাৰ্ল উঙে ব্যক্তিত্বক। ইয়াতে দুটা অপশ্যন দিয়া আছে। এই দুটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ দুটা ভাগত ভাগ কৰিছে। আজিলৈ ইমানেই আছিল। বন্ধু বান্ধৱীসকল আসাম টেটৰ ওপৰত মোৰ আৰু কেইটা ভিডিঅ' বনোৱা আছে। যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে মই ডিছক্ৰিপশ্যনত লিংক দি থ'ম। আপোনালোকে তাৰ পৰা চাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, কাৰণ আপোনাৰ এটা লাইকে আমাক পৰৱৰ্তী আৰু এটা নতুন ভিডিঅ' বনোৱাত বহুত উৎসাহ প্ৰদান কৰে। আৰু এনেধৰণৰ হেল্পফুল ভিডিঅ' পোৱাৰ কাৰণে জ্ঞান বিজ্ঞান ৰাজ্জাক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।